মই হেল্প ফৰ এভিজন এভৰিৱানৰ সভাপতি হয়। তো আমাৰ 1-1.5 বছৰ ধৰি আমি এটা মিছন ষ্টাৰ্ট কৰিছোঁ আমাৰ NGOৰ পৰা, ষ্টে ক্লিন ষ্টে হেল্ডি। এই মিছনটো আমি সদায় নহয় মানে প্ৰত্যেক সপ্তাহে ৰবিবাৰে ৰাতিপুৱা আমি বেলেগ বেলেগ ঠাইত আমি ক্লিনিং প্ৰগ্ৰেমটো কৰি থাকোঁ, চাফ কৰি। আৰু মানুহক জনাই থাকোঁ যে আপোনালোকে প্লাষ্টিকটো নেপেলাওক, প্লাষ্টিকটো বহুত হৈ যায়, প্লাষ্টিকত আমাৰ এনভাইৰনমেণ্টটো বহুত বেয়া কৰে। তো এইটো কাৰণে মানুহ য'তে নকৰোঁ তাতে আমি মানুহ কৈ দিওঁ যে আপোনালোকে প্লাষ্টিকটো নেপেলাব। আৰু এইদিনা আমি খানাপাৰাত কৰিছিলোঁ, যোৱা ৰবিবাৰত খানাপাৰাত কৰা হেল্থ চিটিৰ অপজিটত বহুত চাহ দোকান আছে, বহুত কিবাকিবি দোকান আছে। তাতে দেখা পালোঁ যে চাহৰ কাপ, প্লাষ্টিক আৰু বহুত বিভিন্ন ধৰণৰ বস্তু তাতে ৱেষ্টেজ পেলোৱা আছে। তো এটা হস্পিটেলৰ ওচৰত যদি ইমান আমি বস্তু পাওঁ তেতিয়া এফেক্ট কৰিব আমাক। 2টা হস্পিটেল আছে তাতে। তো আমি এইটোৱে চবৰ লগত অনুৰোধ জনালোঁ যে তাতে তেওঁলোকে যেনে যিমান আমাৰ থাকে জাবৰ যিনে থাকে ডাষ্টবিনত পেলায়, এটা নিজৰ ডাষ্টবিন ৰাখে তাতে পেলায়, তাৰ পৰা এটা ডাষ্টবিন GMC ৰাখে তাতে পেলাই দিয়া যায়। এতিয়া আপোনাৰ ৰাস্তাৰ ওচৰত নেপেলাব, এইটো আমাৰ কাৰণে বেয়া। আৰু আমি যদি আমাৰ ঘৰটো চাফ চিকুণ ৰাখোঁ, আমাৰ বাহিৰতটো বেট্টা কৰি এইটো বেয়া লাগে, আমি ইয়াতে থাকোঁ। তো এইটো কাৰণে চবলৈ অনুৰোধ জনালোঁ যে আপোনাৰ ঘৰটো যেনেকৈ চাফ ৰাখোঁ, আমাৰ বাহিৰত দেশ, আমাৰ অসম চব চাফ ৰাখিব লাগে। সেইটো আমাৰ